হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা সময় পোৱা নাই। ছোৱালী স্কুল যোৱাৰ পিছত যে কিমান কাম কৰিলোঁ। আমাৰ স্কুল যোৱাৰ পিছত খুৰীমাহঁতৰ লগত মই দুধলি শাক ছিঙিব গৈছিলোঁ। এইবিলাক পথাৰত দুধলি শাক ছিঙিব গৈছিলোঁ। তাৰ পৰা আহি পেলাই আৰু ধুই কাটি থৈ দিছোঁ। এতিয়া বনাম ধুনীয়াকৈ। দুধলি শাক খাই মই বহুত ভাল পাওঁ। আজি মজাকৈ খাব লাগিব দুধলি শাক। এইবিলাক আৰু ভাত বনাই পেলাই মধুৰিআম খাই আছোঁ। মধুৰিআম খাই মই বহুত ভাল পাওঁ। আমাৰ ছোৱালীজনী মানে ইছু, তাইক আমাৰ ইছু বুলি মাতো, তাইও বহুত ভাল পায় মধুৰিআম। যোৱা বছৰো লাগিছিলে মধুৰিআমডাল, কিন্তু এটা লাগিছিলে যোৱা বছৰ। এবাৰ লাগিছে কেইটামান। এইডাল পাকঘৰৰ ওচৰতে আছে এইডাল মধুৰিআম। ৰ'ব, খাবৰ মন গ'লে আৰু আহি ভাত বনাই থাকিলে আহি পেলাই ছিঙি খাব পাৰি। ইয়াতে এইবিলাক লাগি আছে, এইবিলাক মধুৰিআম। এইবিলাক আৰু ইমান ৰ'দ দিছে আজি, চাওকচোন আপোনালোকে কিমান ৰ'দ আজি। মানে বৰষুণ পৰিলেও ভাল নালাগে, বেছিকৈ ৰ'দ দিলেও বহুত গৰম। মানে কোনোফালে দিয়ে শান্তি নাই। ভাত বনোৱা হৈ গ'ল। ভাত বনাই পেলাই আৰু ৰুমত আহিলোঁ। বহুত গৰম লাগিছে, বহুত গৰম আজি। ফেনখন দি লওঁ, ফেনখন অকণমান দি লৈ পেলাই ফেনৰ তলত অকণমান বহিম। যিহেতু স্কুলৰ পৰা আহোঁতে দেৰি হৈ যায়, 2টা বাজি যায়। কাৰণ 2টা বজাত স্কুল ছুটি হৈ আহি পাওঁতে মোটামুটি 2:15 হয় ঘৰ আহি পাওঁতে। সেইটো কাৰণত আজিকালি অকণমান দেৰিকৈ ভাত বনাওঁ, কাৰণ তাইক অকলে এৰি খাব ভাল নালাগে। গোটেইকেইটা একেলগে খাওঁ তাই আহিলে। আৰু আমাৰ ৰুমত কি থৈ দিছোঁ চাব, আপোনালোকক দেখুৱাওঁ। এয়া মানি প্লাণ্ট, এইডাল লাকি বেম্বো নে কি কয়, এইডাল এতিয়া মই অকণমান ফেনৰ তলত বহোঁ। বহুত গৰম লাগিছে আজি, বহুত ৰ'দ দিছে। স্কুলৰ পৰা আহি পোৱাৰ পিছত আৰু গা ধুৱাই দিলোঁ। গা চা ধুৱাই দি পেলাই ভাত দিলোঁ। ভাত দি আৰু এতিয়া অকণমান টোপনি মাৰিব দিম, নহ'লে ৰাতি পঢ়িবই নোৱাৰিব। কেতিয়াবা যদি দুপৰীয়া ভাত খাইটো টোপনি নামাৰে, ৰাতি সোনকালে টোপনি লাগে, পঢ়িবই নোৱাৰে তাই। তাক গৰমতে কল আছে, এতিয়া মাৰিছোঁ ইয়াতে। গৰমতে বিচনাত নাথাকে বোলে, তাত থাকিব, পাক্কাত থাকিব। ইয়াতে ডাইৰেক্ট ফেনৰ তলত, এইখন ফেন নাইছোঁ। আমাৰ টোপনিৰ পৰা উঠাৰ পিছত মেগী বনাই দিছোঁ। এই যোগাৰটো লৈ লৈছে, চচ, টমেট' চচ, পানী খাই আছে। তাৰপিছত কিতাপখিনি ওচৰত দি দিছোঁ। মেগীখিনি খোৱা হ'লে কিতাপ পঢ়িব লাগিব তাই। মেগী খাই বহুত ভাল পায় আমাৰ ইছু। এনেইছোঁ ভাল পাওঁ না। হেল্ল' গাইজ, মই এটা চৰবত বনাই আছে, আমি এটা খাম। আজি বহুত গৰম, সেইকাৰণে বোলে আমাৰ ইছুৱে চৰবত খায়, সেইকাৰণে চৰবত বনাই আছোঁ। গৰমত ভালো লাগে চৰবত খাই। কিছুমানে বেলেগেও বলবাৰে। এতিয়া ইছুই, মায়ে, বাবাই চৰবত খাইছে। আমাৰ ইছু যোৱাকালি আৰু ভিডিঅ'টো কৰাই নহ'ল, কাৰণ তাই সন্ধিয়া সময়ত তাইকো পঢ়াব লাগে। সেইটো কাৰণত আৰু ভিডিঅ' নকৰিলে। তাৰপিছত তাইক পঢ়াই পেলাই আৰু ভাত বনাব গ'লোঁ। তাৰপিছত খাই বৈ শুয়ে থাকিলোঁ, নকৰিলোঁ কালি ভিডিঅ'টো। এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মাহঁতক চৰবত বনাই দি পেলাই আৰু মই অকণমান কচু কাটিব যাওঁ। মানে আজি কচু খাব লাগিব, ক'লা কচু। মই খাই বহুত ভাল পাওঁ ক'লা কচু। ক'লা কচু মানে থলুৱা আঞ্জাবিলাকে খাই ভাল লাগে, যেনে ভেদাইলতা, নৰসিংহ, ঢেকীয়া শাক, এইবিলাক খাই বহুত ভাল পাওঁ। আৰু আমাৰ ইছুৱে দালি খাই ভাল পায়, দালি, আলু এইবিলাক খাই ভাল পায়।
আৰু মাছ আৰু মাংস খাই কিন্তু সিমান ভাল নাপায় মাছটো বেছি ভাল পায় হেল্ল' গাইছ আমাৰ ৰাতিপুৱাই মাহঁত সেই পিঠাগুড়ি খুন্দবা গৈছিল ৰ'দত দিছি তা মায়ে কচু কাটি আছে আজি বোলে কচু খাব ভাতৰ লগত কিবা আজি আমি কচু খাম আমাৰ ইছুও বহুত ভাল পায় কচু নাইছো ভাল পাওঁ না খানা নাপা তুমি খাম আমাৰ মায়ে ভাতৰ লগত খাবৰ কাৰণে কচু কাটি আনছি সেই চক কচু আৰু মায়ে কাটি আছে কচু কাটিলে মোৰ হাতত বহুত খোজা সেইটো কাৰণত পলিথিন পিন্ধি লৈছোঁ হাতত পলিথিন পিন্ধি পেলাই কচু কাটি আছোঁ মাৰ বহুত ধৰে সেইকাৰণে পলিথিন পিন্ধি আৰু কাটি আছে মায়ে এই চাওক কচু আৰু এই কচু এয়া হৈ গ'ল মই কচুৰ তৰকাৰী এয়া কচুৰ তৰকাৰী বনালোঁ ভাত হোৱাৰ পিছত লগে লগে খাব নোৱাৰি বহুত গৰম যে সেইটো কাৰণত অকণমান ফেনৰ তলতে বহিলোঁ কাৰণ মোৰো বহুত গৰম লাগিছিলে ফেনৰ তলত বহি অকণমান জিৰাই পেলাই ভাত খাম আৰু লাহেকৈ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাওঁ আপোনালোকক বাই বাই